Morning from Chennai, guys. So finally, it was আমি আহি পাই গ'লো আমাৰ ফাইনেল ডেষ্টিনেশ্যন। আপোনালোকক দেখাই আছোঁ গাইজ, চাওক। গাইজ ভিউ চেক কৰক না একবাৰ। আৰু গাইজ এতিয়া এনেকৈ ভিউ চাই থাকিবলৈ ন, ভাইক ফ'ল' কৰি লওক, ছাবস্ক্ৰাইব কৰি লওক। Finally guys, ahi pai golo Vijay. Guys. Hey. Hello guys. Hi guys. So finally guys, station running se floor running shop na. Pura bhir. हमने सांगी लगी। हाँ सांगी। Hey. Guys. वक्त में नहीं हुए। अच्छा दिख रहा है कि ना अच्छा दिख रहा है? तुम बढ़िया लग रहा है तुम ब्लॉगर जैसे लग रहे हैं यार। किसका? इसको भाई को सपोर्ट करो जल्दी। हाँ भाई को सपोर्ट करो, भाई का अपना ट्रेन पे कराओ। थैंक यू भाई। इन কৰিবলৈ মেচিন বিলাকো আছে। চ' আমাৰ এইফালেতো এইবিলাক মেচিন নাই গাইছ, আৰু ষ্টেচনটো বহুত ডাঙৰ গাইছ। গৰমটো গাইছ বহুত বেছি, গৰম গাইছ। ৰাতিৰ ভিউ চাওক। এইটো কিবা কোম্পানী হ'ব গাইছ, পাম আৰু বেছি টাইম নাই গাইছ, আৰু 27 কিলোমিটাৰ আছে। তাম্বৰাম পাই যাম বিন্দাছ। কিবা কোম্পানী হয় গাইছ। ফাইনেলি গাইজ তাম্বৰাম ষ্টেচন পুৰা পাই গ'লো, আৰু এইফালে পুৰা বাইছ তাম্বাৰাম নি, আৰু এইফালে পুৰা আমাৰ গাইজ ভিৰ চাওক, বহুত ভিৰ গাইজ। তাম্বাৰাম ষ্টেচনত বহুত ডাঙৰ ষ্টেচন, চব বহুত ডাঙৰ। বাই বাই। फाइनली गाइस पहुंच गए हम लोग। ओटीपी ना। हेलो, ये रेलवे स्टेशन ताम्बरम। The next day. Morning from Chennai, guys. So finally, it was আমি আহি পাই গ'লো আমাৰ ফাইনেল ডেষ্টিনেশ্যন। আপোনালোকক দেখাই আছোঁ গাইছ, চাওক। গাইছ আমাৰ এই ছ'চাইটি, এইটোৱে গাইছ আমাৰ ছ'চাইটি। আমি আজিৰ পৰা ইয়াতে থাকিব লাগিব গাইছ 2 বছৰৰ কাৰণে। দেন ইয়াত আহিছোঁ গাইছ কিবা কামত। চ' কামটো কৰিবই লাগিব, কাম নকৰিলে নহ'ব। চ' কি কাম কৰোঁ কি নকৰোঁ, তাত যদি মোবাইল এলাও থাকে আপোনালোক দেখাম। আজি ধুনীয়াকৈ যাম তাত। চ' আপোনালোক দেখাই আছোঁ গাইছ। আমাৰ তাত ইয়াত গৰমটো বহুত বেছি। চ' গৰম মানে আমাৰ তাততো এতিয়া আমি ঠাণ্ডাত পূৰা জেকেট লগাব লাগে নহয়। ইয়াত আমি ফেন চলাই গৈছোঁ খাটি। চ' এইফালে আছে আমাৰ ৰুম, এইফালে ৱাছৰুম কিবা কিবি। চ' ফাইনেলি আৰু এইফালে চাওক না, কিবা এটা ভিউ দেখাইছোঁ আপোনালোকক গাইছ, চাব। নাজানো জুম পাই নে নাপায় এইটো গাইছ। এইটো 4 লাইন পুৰা গাইছ, ইয়াতে গাড়ী চলি আছে। এইটো চাব, এই বিল্ডিংটো কিনাৰে এইখনৰ এৰিয়াতে আছে, ইয়াতে আছে। আৰু এইফালে এইটো ৰাস্তা, এইটো এনেকৈ গৈ এইফালে এনেকৈ গুচি আহিছে। চ' ব্লগটো চাই কেনেকৈ পেলাই কমেণ্ট কৰি নকৰোঁ, লগতে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। লগ পাইছোঁ অন্য এটা ব্লগত।